পৃথ্বীৰাজ নাৰায়ণ দেৱ আপোনাক কৈছো খুব কম সময়ৰ ভিতৰত ছ'চিয়েল মিডিয়াৰ যোগেদি মানে খলকলিৰ সৃষ্টি কৰা পৃথ্বীৰাজ নাৰায়ণ দেৱ আপোনাক কৈছো আপুনি যেনেকে মানে কিছুমান কথা কৈছে সেই কথাখিনি আমি সহ্য কৰিব পৰা নাই। কথাখিনি হৈছে কি, যেতিয়া আপুনি ইউপিপিএল দল কৰিছিল, যেতিয়া আপুনি ইউপিপিএল দলত আছিল, যেতিয়া আপোনাক ইউপিপিএল দলৰ ফালৰ পৰা নিলম্বন বা বহিষ্কাৰ কৰা হোৱা নাছিল, তেতিয়ালৈকে আপোনাৰ ইউপিপিএল দল ঠিকে আছিল। তেতিয়া মুছলমানখিনি মাইনৰিটিখিনি যিমান আছিল সকলোৱে দলত আহিব লাগে বুলি টিটুফালি চিঞৰিছিল আপুনি। কিন্তু এতিয়া গোটেই বিটিআৰত মাইনৰিটি তথা মুছলমানৰ মানে প্ৰায় সংখ্যকে মানে ইউপিপিএলখন আঁকোৱালি লৈছে। তেতিয়া আপোনাৰ কাৰ্যকলাপৰ কাৰণে হয়তো হাইকমাণ্ডে আপোনাক ইয়াৰ পৰা ইউপিপিএল দলৰ পৰা যেতিয়া মানে আপোনাক বহিষ্কাৰ বা অব্যাহত দিছে, তেতিয়া মানে মুছলমানখিনি মিৰ্জাফৰৰ জাত হল, জিন্নাৰ বংশধৰ হল। আপোনাক কৈছো ডাইৰেক্ট, আপুনি এনেকুৱা নাভাবিব যে আপুনি মুছলমান তথা মাইনৰিটি বা মুছলমানৰ কথা বা কোনোবা জাতক তেনেকুৱা ধৰণৰ মানে মিৰ্জাফৰ বা জিন্নাৰ বংশধৰ মিৰ্জাফৰৰ জাতক লৈ এপচু বা প্ৰমোদ বড়ো ডাঙৰীয়াই আজি এওঁলোকক মাতি লৈ এটা ৰাজনীতিক দলত সকলোৱে আগুৱাই আহি এটা চৰকাৰ গঠনৰ ক্ষেত্ৰত ৰাজনীতিকত ফাইট দি আছে। আৰু এই ক্ষেত্ৰত ৰাজনীতিক দলটো মানে সকলো জাতিৰ মানুহ আহি যে ৰাজনীতি কৰিব পাৰে, এইখিনি কথা আপুনি নাজানে নেকি? যিকোনো ৰাজনীতিক দলত সকলো জাতিৰ মানুহে আহিব পাৰে। ইউপিপিএলতো এইবাৰ সকলোৱে আগুৱালি লৈছে, সকলোৱে আহি সকলো জাতিৰ মানুহ আহিছে। সেইকাৰণে আপুনি কোনোবা এটা জাতিক টাৰ্গেট কৰি মিৰ্জাফৰৰ জাত, জিন্নাৰ বংশধৰ, অমুক তমুক জিন্নাৰ বংশধৰক লৈ আজি এপচুৱে একেলগে চলি আছে, আজি প্ৰমোদ বড়ো ডাঙৰীয়া একেলগে চলি আছে, ইউপিপিএলত এটা হুলস্থুলচ পৰিৱেশৰ সৃষ্টি কৰিছে। সেইটো আপোনাৰ মোৰ বেয়া হৈ আছে। আৰু সেইখিনি লৈ আপুনি গালি দিলে কি, পুৰা এটা জাতক গালি দিলে। মাইনৰিটি মানুহ যিখিনি আছে, আমাৰ মুছলমান মানুহ যিখিনি আছে, আপুনি এটা জাতক গালি দিলে। কিন্তু আপুনি ক'ব পাৰিব কোনখন ৰাজনীতি দলত কোনোবা জাতিৰ মানুহ নাই নেকি বুলি ক'ব পাৰিব নেকি? আৰু মিৰ্জাফৰৰ জাত যে আপুনি কৈছে আপোনাক কৈছো, আপুনি মুখ চামলি কথা কব, আপোনাৰ মুখত যি আহে সেই নকব। আপুনি নাভাবিব যে আমাৰ মাইনৰিটিৰ ফালৰ পৰা আপোনাক ধৰিবলৈ বা আপোনাক কবলৈ, আপোনাৰ কথা ধৰিবলৈ আমাৰ তেনেকুৱা মানুহ নাই, এনেকুৱা নধৰিব। আপোনাক সকিয়নি দিছো, একদম ডাইৰেক্ট সকিয়নি দিছো আপোনাক। আপুনি মুখ চামলি কথা কব, কাৰণ আপুনি যেতিয়া ইউপিপিএলত আছিল তেতিয়া আমাৰ মুছলমান মাইনৰিটি সব ঠিকে আছিল। তেতিয়া মিৰ্জাফৰৰ জাত নাছিল। যেতিয়া আপুনি মানে ইউপিপিএল দলৰ পৰা যেতিয়া লাট মাৰি আপোনাক ওলাই দিয়া হৈছে, এতিয়া আমাৰ মুছলমানখিনি মিৰ্জাফৰ আৰু জিন্নাৰ জাত হৈ গল। আপুনি যেতিয়া আছিল তেতিয়া জিন্নাৰ জাত হোৱা নাছিল নেকি? তেতিয়া ভাল আছিল। কিন্তু আপুনি যেতিয়া দলৰ পৰা যেতিয়া আউট কৰি দিয়া হল, আপুনি যেতিয়া হাইকমাণ্ডে আউট কৰি দিলে, এতিয়া আমাৰ মুছলমানখিনি মানে গন্ধ ওলাই গল। মই কব বিচাৰিছো, আপোনাৰ দৰে কিছুমান ব্যক্তি আছে, এই জাতে ঘৃণা কৰিব লাগে, এই ধৰ্মক ঘৃণা কৰিব লাগে, তেনেকুৱা কথাষাৰ কৈ আপোনালোকে তেনেকুৱা কাজিয়াৰ বিবাদৰ সৃষ্টি আপোনালোকেই কৰে। হাগ্ৰামী মহিলাৰী এটা নিউজত কৈছিল যে আমি ভাবিছিলো মুছলমানখিনি নোহোৱাকে আমি ইলেকশ্যন খেলিব নোৱাৰিম, কিন্তু আমি এইবাৰ দেখাই দিলো মুছলমানখিনি নোহোৱাকেও আমি ইলেকশ্যন খেলিব পাৰো। মুছলমানখিনি নোহোৱাকৈ আমি ইলেকশ্যন খেলিব পাৰো, এইবাৰ আমি প্ৰমাণ কৰাই দিলো। তেনেকুৱা কথা হাগ্ৰামী মহিলাৰীও কৈছিল। কিন্তু মুছলমানখিনি আপোনালোকক ভোট দিয়া নাছিল নেকি? দিছিল। তেতিয়া কৈছিল কি, যিসকলে মানে হয়তো পদত আছে এওঁলোকে দিছিল। কিন্তু যিসকল পদত আছিল এওঁলোকক লওক না। আপোনালোকে আজি কিয় ৰাইজৰ মাজে ৰাইজক ভোট লাগে, ৰাইজ ভোট দিয়ক, আমি ভাল কাম কৰিম, আমি এই কাম কৰিম, আমি সেই কাম কৰিম কৈ আছে। যিখিনি পদত আছে এওঁলোকেই বোলে আপোনালোকক ভোট দিছিল, আৰু বাকী মুছলমান বোলে ভোট দিয়া নাছিল। হাগ্ৰামী মহিলাৰী ডাঙৰীয়া নিজে কৈছিল। গতিকে যিখিনি পদত আছে এইখিনিয়ে ভোট দিব আপোনালোকক। আপোনালোকে আৰু গাঁৱে মিটিং কিয় কৰিব লাগে? তেনেকুৱা ভোট লোৱাৰ পিছত এটা মতে প্ৰেছত বহি এটা নিউজৰ আগত তেনেকা কৰি এটা জাতি লৈ কথা কোৱাটো, আমাৰ জাতিটো অলপ চিন্তা কৰিব লগা হল, আমাৰ মাইনৰিটিখিনি অলপ চিন্তা কৰিব লগা হল। যি হাগ্ৰামী মহিলাৰীয়ে নিউজত মানে
প্ৰেছৰ আগত যিয়ে ক'ব পাৰে যে মুছলমানখিনি নোহোৱা কৰি আমি ইলেকশ্যন খেলিব নোৱাৰে ভাবিছিল, কিন্তু এইবাৰ আমি MP ইলেকশ্যনত খেলাই আমি দেখাই দিলো যে মুছলমান নোহোৱাকে আমি ইলেকশ্যন খেলিব পাৰো। আৰু এইবাৰ ইলেকশ্যনত আকৌ মুছলমানৰ ভোট কিয় লাগে আপোনালোকক? গতিকে মই ক'ব বিচাৰিছো, আমাৰ জাত লৈ কথা কোৱা যিখিনি মানুহ আছে, সেইখিনি মানুহ আমাৰ মাইনৰিটি মানুহে গ্ৰহণ কৰিব নালাগে। কাৰণ এওঁলোকৰ হাতত ক্ষমতা আহিলে এই জাত পাত লৈ আকৌ এওঁলোকে হিংসাত্মক ঘটনা আৰম্ভ কৰিব। এনেকুৱা ঘটনা বহু ঘটনা হ'ব, কাৰণ এওঁলোকৰ অন্তৰত এওঁলোকৰ মনত এই জাত পাতৰ কথাটো চিৰদিনে থাকে। পৃথ্বীৰাজ নাৰায়ণ দেৱ যেনেকুৱা কৰি আমাক এই মিৰ্জাফৰৰ জাত, জিন্নাৰ জাত বুলি কৈ আমাৰ পুৰা জাতিটোক গালি দিয়া হৈছিল। সেইকাৰণে মই এই ছচিয়েল মিডিয়াৰ যোগেদি মই সেই পৃথ্বীৰাজ নাৰায়ণ দেৱক সকীয়নি দিব বিচাৰিছে, আপুনি কথা যদি কয়, কোনোবা ব্যক্তিয়ে যদি দুখ কৰিছে তেওঁক কওক, কিন্তু আপুনি পুৰা জাতিটোক নকব। এনেকুৱা অসমত কোনখন জাতি আছে যিখন জাতিৰ ভিতৰত 2-4টা বেয়া মানুহ নাই? থাকিবতো পাৰে। তেনেকুৱা যিমান জাতি আছে সকলো জাতিৰ ভিতৰত 2-4টা বেয়া মানুহ থাকিব পাৰে। সেই 2-4টাৰ কাৰণে আপুনি পুৰা জাতিটোক বেয়াকৈ ক'ব নোৱাৰে। আৰু যদি তেনেকুৱা বেয়াকৈ কৈ থকা হয়, তেনেহলে আপোনাৰ প্ৰতিও আমি আইনগত ব্যৱস্থা লোৱাৰ বাধ্য। আৰু আপোনাক আজি ছচিয়েল মিডিয়াৰ যোগেৰে আমি সকীয়নি দিছে, আপুনি ভৱিষ্যত মাইনৰিটি তথা মুছলমানক লৈ তেনেকুৱা পুৰা জাতটো লৈ কথা নকব, মই কৈ দিছো। কাৰণ আপুনি কি ভাবিছে নেকি আপুনি কথা ক'ব পাৰে কাৰণে আপুনি সব জানে আৰু আমি নাজানো? কাই কোন জাতৰ মানুহ, কোন জাতত কিমান বেয়া আছে, আমাৰ ভিতৰত সকলো বস্তু আছে। ক'লে সকলোবোৰ সমাধান হ'ব নেকি? ক'লে দেখো আৰু জুই জ্বলি যাব। গতিকে আপুনি জুই জ্বলা কাম নকৰিব। মই এইখিনি কথা কৈছো। আৰু গতিকে এজন ব্যক্তিয়ে মোক কুৱেশ্যন কৰিছিল, BTR চুক্তিখন আপুনি পঢ়িছিল নেকি ভালকে? মই এটা ভিডিঅ' এৰিছিলো, সেই য'ত কৈছিল, হয় বন্ধু মই পঢ়িছো, বহুবাৰ পঢ়িছো, এতিয়াও আছে। আৰু কৈছে যে প্ৰমোদ বড়ো ডাঙৰীয়াই যে EPPL পৰা চৰকাৰ আহিলে, প্ৰমোদ বড়ো ডাঙৰীয়াই যে ভূমি আইন যে হয়তো কৰিব বা ভূমি আইন যে বনাব, এইটো কিহৰ ভিত্তিত বনাব, কোন ধাৰাৰ ভিত্তিত বনাব? আপোনাক কৈছো 4.2 পৰিব, সেই 4.2ৰ ভিত্তিত পৰিব। 4.2ৰ ভিত্তিত ৰেজিষ্টাৰ কৰা বস্তুখিনি যেনেকা মাটি বাৰী কৰি যিখিনি আছে সেইখিনি কৰিব পাৰে। সেইকাৰণে আপোনাক ক্লিয়াৰ দিছো, 4.2ৰ ভিত্তিত ভূমি আইন গঠন কৰিব পাৰে, এইখিনি ক্লিয়াৰ দিছো। ধন্যবাদ। গতিকে মই সকলোকে কৈছো, BTRত থকা সকলো মাইনৰিটিক কৈছো, যিখিনি মানুহ আমাৰ জাত লৈ কথা কয়, যিখিনি মানুহ আমাৰ ধৰ্ম লৈ হিংসা কৰে, সেইখিনি মানুহ আমাৰ জাতি, আমাৰ মাইনৰিটিয়ে গ্ৰহণ কৰিব নালাগে। কাৰণ আমি পৰিৱৰ্তনৰ স্বাৰ্থত এইবাৰ হয়তো EPPLক আমি ভোট দিম, কিন্তু আমি লক্ষ্য ৰাখিম এই EPPL গাদীত অহাৰ পিছত কোন জাতিয়ে কিমানখিনি সমাধান পালে, সেইখিনিও আমি মানে তীক্ষ্ণ নজৰে আমি লক্ষ্য ৰাখিম। তাৰ পিছতো যদি কোনো জাতি তেনেকুৱা যদি অৱহেলিত হয় BTRৰ ভিতৰত, তেনেহলে আমি আৰু সিদ্ধান্ত লোৱাৰ বাধ্য হ'ম। গতিকে এইবাৰ ইলেকশ্যনত আমি EPPLক হয়তো সকলোৱে সহযোগ কৰিম, সকলোৱে নতুন চৰকাৰ বনাব লাগে বুলি আমি এই দল কৰি আছো। গতিকে BTRবাসী ৰাইজ, যদি আপোনালোকেও তেনেকুৱা যদি ভক্তভোগী, আপোনালোকে নিশ্চয়কৈ আপোনাৰ ভোট EPPL দলত ট্ৰেক্টৰত ছবিত দি এইবাৰ চৰকাৰ পৰিৱৰ্তন কৰিব বুলি আশা ৰাখি সমাপ্ত কৰিছো। ধন্যবাদ।